নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ পৃথিৱীৰ সকলোতকৈ সৰু আৰু ধুনীয়া কুকুৰকেইটাৰ বিষয়ে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আপুনি যদি আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চিহুআহুৱা বন্ধুসকলে এই কুকুৰটো মস্কো দেশত বেছিকৈ দেখিবলৈ পোৱা যায়। এই কুকুৰটো এটা সৰু ফেমিলিৰ কাৰণে বহুত ভাল হয় কাৰণ ইয়াক পুহিবলৈ বেছি টকা খৰচ নহয় আৰু এই কুকুৰটোৱে সদায় ফূৰ্তি কৰি থাকে। আৰু এই কুকুৰবোৰ হাইট 6 পৰা 9 ইঞ্চলৈকে থাকে আৰু সেইবাবে এই জাতি কুকুৰবোৰ সকলোতকৈ সৰু হয় আৰু ইহঁতৰ ওজন 1.5 কেজিৰ পৰা 2.5 কেজিলৈকে থাকে। চিহুআহুৱা আপোনালোকে কেইবাটাও ৰঙত পাই যাব, যেনে হোৱাইট, ব্লেক ইত্যাদি। আৰু এই জাতৰ কুকুৰবিলাক 12 পৰা 20 বছৰমান জীয়াই থাকিব পাৰে। মিনি য়েৰ্কি টেৰিয়াৰ বন্ধুসকলে কুকুৰবিধ ইহঁতৰ চুলি গুচাৰ বাবে বহুত পপুলাৰ হয় আৰু ইহঁতৰ চুলিবোৰ বহুত দীঘল হয় আৰু এই কুকুৰবিলাক দুটা কালাৰত দেখিবলৈ পোৱা যায়, ষ্টিল গ্ৰে আৰু লাইট ব্ৰাউন। এই কুকুৰবিধ মানুহে বহুত বেছি সজাই মেলি ৰাখে। ইহঁতৰ হাইট 7 ইঞ্চ আৰু ৱেইট 4 কেজিলৈকে হয় আৰু ইহঁত 13 বছৰৰ পৰা 16 বছৰমান জীয়াই থাকিব পাৰে। মাল্টিছ বন্ধুসকলে কুকুৰবিলাক দেখিবলৈ পুতলাৰ নিচিনা হয় কিয়নো এই কুকুৰবিলাক দেখিবলৈ বহুত ধুনীয়া হয় আৰু বেছিভাগ হোৱাইট কালাৰত দেখিবলৈ পোৱা যায় আৰু এই কুকুৰবিলাকে ঘৰৰ সৌন্দৰ্য বঢ়োৱাত সহায় কৰে। এই কুকুৰবিলাকে সকলো মানুহৰ লগত মিলি জুলি থাকি আৰু বেলেগ কুকুৰৰ লগত খেলি ভাল পায়। ইহঁতৰ হাইট 9.84 ইঞ্চ আৰু ৱেইট 4 কেজিলৈকে থাকে আৰু এই কুকুৰবিলাকে 12 পৰা 19 বছৰমান জীয়াই থাকিব পাৰে। পমৰেনিয়ান বন্ধুসকলে কুকুৰবিধ বহুত বেছি মানুহৰ মাজত জনপ্ৰিয় আৰু ইহঁতৰ হাইট 6 পৰা 8 ইঞ্চ আৰু ৱেইট 3.5 কেজিলৈকে থাকে। এই কুকুৰবিলাক দেখিবলৈ ধুনীয়া আৰু বুদ্ধিয়ক হয় আৰু এই জাতৰ কুকুৰবিলাক জাৰ্মানীৰ পৰা আৰম্ভ হৈছিল আৰু এই কুকুৰবিলাকো আপোনালোকে কেইবাটা ৰঙত দেখিবলৈ পাই যাব। পাৰাগুৱে ৰেটাৰ বন্ধুসকলে কুকুৰবিধ চিহুআহুৱাৰ লগত বহুত মিলে কাৰণ ইহঁতৰ হাইট, ৱেইট আৰু দেখিবলৈ প্ৰায় চিহুআহুৱাৰ নিচিনা, কিন্তু ইহঁতৰ অৰ্গেন জেক ৰিপাব্লিকৰ। ইহঁতৰ হাইট 9 ইঞ্চ আৰু ৱেইট 3.5 কেজিলৈকে থাকে। ইহঁতো 12 পৰা 18 বছৰমান জীয়াই থাকিব পাৰে। তো বন্ধুসকল, আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।